লাইভৰ দৰ্শকসকললৈ আহি পৰিছে এক ব্ৰেকিং নিউজ। নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য, চাইবাৰ ক্ৰাইমৰ লগত জড়িত 5 অপৰাধীক গ্ৰেপ্তাৰ। নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান। চাইবাৰ ক্ৰাইমৰ লগত জড়িত অপৰাধী কেইটা হ'ল শাহিন শ্বাহ আলম, নুৰুল ইছলাম শেখ, ফুৰকান আলী, আকাশ খাৰ্গে আৰু আদিল শেখ। ইয়াৰে আকাশ খাৰ্গে আৰু আদিল শেখৰ ঘৰ মহাৰাষ্ট্ৰত, শাহিন শ্বাহ আলম, নুৰুল ইছলামৰ ঘৰ বৰপেটা আৰু ফুৰকান আলীৰ ঘৰ নগাঁও জিলাৰ কচুৱাত বুলি জানিব পৰা গৈছে। এই চক্ৰটোৱে বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাতৰ ঘটনা সংঘটিত কৰি আহিছে। ধৃত অপৰাধী চক্ৰটোৰ পৰা 5টা মোবাইল ফোন, কেইবাখনো বেংকৰ ATM কাৰ্ড আৰু কিছু মোবাইল সিম কাৰ্ড জব্দ কৰে। অপৰাধী চক্ৰটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত 707/2024 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। অনুগ্ৰহ কৰি নিউজটো এটা শ্বেয়াৰ কৰি দিয়ক। চাওক আমাৰ এই প্ৰতিবেদন। এইটো আমি এটা গোপন খবৰ এটা পালোঁ। নগাঁৱতে বাহৰ পাতি বাহিৰৰ বহিৰাজ্যৰ তথা অসমৰ বেলেগ এখন জিলাৰ কেইবাজনো চাইবাৰ অপৰাধী নগাঁও জিলাৰ কেইবাজনো আছে। তাৰে আমি এতিয়া টোটেল 5জনক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ জিম্মাৰ পৰা আপত্তিজনক বেংক একাউণ্ট আৰু মোবাইল সিম কাৰ্ড, মোবাইল এপ তেনেকুৱা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক এটা গোচৰ ৰুজু কৰি আমি আদালতলৈ ফৰৱাৰ্ড কৰিছোঁ। লেপটপ পোৱা নাই, আমি মোবাইল ফোনতে পাইছোঁ। তেওঁলোকৰ 2জনক আমি নগাঁৱতে আটক কৰিছোঁ আৰু 3জনক কালি শেষ ৰাতি গুৱাহাটীৰ পৰা আটক কৰি অনা হয়। তেওঁলোকে হেক কৰিছিলে আৰু বিভিন্ন ধৰণৰ ৱেব পৰ্টেল আৰু এপ ইউজ কৰি পইচাবিলাক তেনেকৈ আত্মসাত কৰি পেলাই তেওঁলোকে নিজে ইউজ কৰি আছে। কি কয়? নাই, নগদ ধন জব্দ কৰা নাই, আমি একাউণ্ট ফ্ৰিজ কৰিছোঁ। টোটেল আমি পাইছোঁ ATM প্ৰায় 6খনমান পাইছোঁ। চিম কাৰ্ডো আছে আপোনাৰ ধৰি লওক 6খনমান পাইছোঁ চিম কাৰ্ড। মহাৰাষ্ট্ৰৰ 2জন আছে। মহাৰাষ্ট্ৰৰ 2জন গুৱাহাটীৰ পৰা কৰিছিল, আমি গুৱাহাটীৰ পৰা আটক কৰিছোঁ। আৰু বাকী 3জনক মহাৰাষ্ট্ৰৰ 2জন আৰু নগাঁৱৰ 1জন, টোটেল 3জনক গুৱাহাটীৰ পৰা আটক কৰিছোঁ আৰু বৰপেটাৰ 2জনক আমি নগাঁৱৰ পৰা আটক কৰিছোঁ।